শ্ৰোতাসকল, এই সময়ত আমাৰ মাজত মেলেৰিয়া, ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ আদি সংক্ৰামক আৰু বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা যায়। এই প্ৰসংগত এতিয়া আগবঢ়াইছোঁ এটি কথোপকথন। নমস্কাৰ প্ৰিয় শ্ৰোতা। ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ দেহত বিভিন্ন বেমাৰে সাধাৰণতে আক্ৰমণ কৰা দেখা যায়। ইয়াৰ ভিতৰত সংক্ৰামক আৰু বাহকজনিত ৰোগৰ সংখ্যাই অধিক আৰু ইয়াৰ ভয়াৱহতাও বহুত বেছি। এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে নগাঁও জিলাৰ বাহকজনিত ৰোগৰ পৰামৰ্শদাতা শ্বাহনাজ বেগম। বাইদেউক আমি ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। সমূহ শ্ৰোতা ৰাইজলৈ মই নমস্কাৰ আৰু মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰথমে আমি সুধিবলৈ বিচাৰিছোঁ বাইদেউক, সংক্ৰামক আৰু বাহকজনিত ৰোগসমূহ একেইনে? ইহঁতৰ মাজত সাধাৰণ পাৰ্থক্যবোৰ কেনেধৰণৰ বাইদেউ? হয়, সংক্ৰামক ৰোগ হৈছে এজন মানুহৰ গাৰ পৰা আৰু এজন মানুহৰ গালৈ বিয়পি যোৱা ৰোগসমূহকে আমি সংক্ৰামক ৰোগ বুলি কওঁ। এই সংক্ৰমণ বিভিন্ন ধৰণে হ'ব পাৰে। পানীৰ দ্বাৰা, বতাহৰ দ্বাৰা, স্পৰ্শৰ দ্বাৰা, ইনফেক্টেড চিৰিঞ্জ ইউজ কৰিলে হ'ব পাৰে, ইনফেক্টেড কাপোৰ ইউজ কৰিলে হ'ব পাৰে, মহৰ দ্বাৰা হ'ব পাৰে, মাখিৰ দ্বাৰা হ'ব পাৰে। এইবোৰ হৈছে সংক্ৰামক ৰোগ। এই সংক্ৰামক ৰোগৰে এটা প্ৰকাৰ হৈছে বাহকজনিত ৰোগ। যিবোৰ ৰোগ মহৰ দ্বাৰা বিয়পে তাকে আমি বাহকজনিত ৰোগ বুলি কওঁ। হয়, আমাৰ সমাজত সাধাৰণতে দেখা দিয়া কেইটামান সংক্ৰামক ৰোগৰ নাম উল্লেখ কৰকচোন বাইদেউ। হয়, আমাৰ ইনফ্লুৱেঞ্জা, এতিয়া ঋতু পৰিৱৰ্তন সকলোৰে আমি দেখা পাওঁ। ইনফ্লুৱেঞ্জা হৈ আছে, চৰ্দি কাহ যিটো হৈ আছে। দেন আৰু আছে আমাৰ COVID-19, যিটোৱে বিশ্বত খলকনি তোলা COVID-19, সেয়া আছিলে সংক্ৰামক ৰোগ। হেপাটাইটিছ, তাৰপিছত কলেৰা, ডায়েৰিয়া, মেলেৰিয়া, ডেংগি, এনকেফেলাইটিছ আদি হৈছে সংক্ৰামক ৰোগ। হয়, আপুনি উল্লেখ কৰা সংক্ৰামক ৰোগসমূহ মানুহৰ গালৈ বিয়পাৰ প্ৰধান কাৰণসমূহ কেনেধৰণৰ বাৰু? এতিয়া যেনেকুৱা ধৰক COVID-19 যিটো মই কৈছিলোঁ, সেয়া আমি জানোৱেই সকলোৱে যে আমি কোনোবাই কাহ বা হাঁচিয়ালে যেতিয়া বীজাণু ওলাই যায়, সেই বীজাণু অন্য এজন মানুহৰ সংস্পৰ্শলৈ আহিলে হয়, বা আমি কণ্টামিনেটেড হাত যদি আমাৰ চকুত মুখত যদি স্পৰ্শ কৰিছিল তেতিয়া হৈছিল। আৰু যেনেকৈ কলেৰা, ডায়েৰিয়া আদি হৈছে আমাৰ সংক্ৰমিত যদি আমি অপৰিষ্কাৰ পানী গ্ৰহণ কৰোঁ, খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া হ'ব পাৰে। আৰু যেনে HIV/AIDS যদি সংক্ৰমিত চিৰিঞ্জ যদি কোনোবাই ইউজ কৰে তেতিয়া হ'ব পাৰে। বিভিন্ন আছে সংক্ৰমণ হ'বৰ উপায়। এই সংক্ৰামক ৰোগসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বাৰু? আমি সকলোৱে জানো আমাৰ গাঁৱত এগৰাকীকে আশাকৰ্মী আছে। আশাকৰ্মীগৰাকীয়ে সদায় ক্ষেত্ৰ নিৰীক্ষণ কৰি থাকে। আশাকৰ্মীৰ উপৰিও আমাৰ ছাৰ্ভিলেঞ্চ ৱাৰ্কাৰ আছে, MPW আছে, ANM আছে, আৰু প্ৰতিখন আয়ুষ্মান আৰোগ্য মন্দিৰত এগৰাকীকে কমিউনিটি হেল্থ অফিচাৰ আছে, CHO আছে। তেখেতসকলে তেওঁলোকৰ যি ক্ষেত্ৰ আছে সেই ক্ষেত্ৰ তেওঁলোকে নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি থাকে। যদি তেনেকুৱা ৰোগী পোৱা যায়, কাৰোবাৰ ডায়েৰিয়া হৈছে, কাৰোবাৰ জ্বৰ হৈ আছে বা অন্য কিবা সংক্ৰামক ৰোগক আক্ৰান্ত হৈ আছে, তেনেকুৱা ৰোগীক তেওঁলোকে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ আহিবলৈ পৰামৰ্শ দিয়ে। আমাৰ CHO গৰাকীয়ে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁৰ প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰে আৰু তাৰপিছত তেওঁৰ প্ৰয়োজন হ'লে তেওঁক আমি হায়াৰ ইনষ্টিটিউশ্যনলৈ ৰেফাৰ কৰে। যেনে আমাৰ BP চিভিল হস্পিটেলখন আছে, নগাঁও মেডিকেল কলেজ আছে, তালৈকে আমি প্ৰেৰণ কৰা হয়। তাৰ উপৰিও সজাগতাসমূহ প্ৰদান কৰা হয় গাঁৱত এনে ৰোগ নহ'বলৈ আমি কি কৰিম। তাৰ উপৰিও চৰকাৰৰ কিছুমান আঁচনিও আছে এনে সংক্ৰামক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত, যেনে ডায়েৰিয়া কণ্ট্ৰল, তাৰপিছত নেশ্যনেল ভাইৰেল হেপাটাইটিছ কণ্ট্ৰল প্ৰগ্ৰাম আৰু ভেক্টৰ বৰ্ন ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম। এই আঁচনিসমূহৰ অধীনতো সেই ৰোগ নিৰাময়ৰ কাৰ্যকলাপ চলি থাকে ধুনীয়াকৈ। হয়, এই সংক্ৰামক ৰোগসমূহৰ পৰা বাচি থাকিবলৈ আমাৰ সাধাৰণ মানুহে বাৰু কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে? হয়, প্ৰথমতে মই ক'ব বিচাৰিছোঁ আমাৰ হাতখন পৰিষ্কাৰকৈ ৰাখিব লাগিব। খাদ্য গ্ৰহণ কৰাৰ আগত বা আমাৰ চকু, নাক, মুখ আদি আমি স্পৰ্শ কৰাৰ আগত আমাৰ হাতখন আমি ভালকৈ ধুই ল'ব লাগিব চাবোনেৰে। পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগিব। ব্যক্তিগত পৰিচ্ছন্নতা, পাৰ্চনেল হাইজিন, সেই বিষয়ে আমি সকলোৱে ধ্যান ৰাখিব লাগিব। ঘৰখন পৰিষ্কাৰকৈ ৰাখিব লাগিব। ঘৰৰ চাৰিওফাল আমি পৰিষ্কাৰকৈ ৰাখিব লাগিব। খোৱা বস্তু আমি সদায় ঢাকি থ'ব লাগিব। এইবোৰ আমি সাৱধানতা অৱলম্বন কৰিব পাৰোঁ। এতিয়া আহোঁ আমাৰ বাহকজনিত ৰোগৰ বিষয়লৈ। আপুনি ইতিমধ্যে বাহকজনিত ৰোগৰ সংজ্ঞা দিছে। হয়, আমাৰ অঞ্চলসমূহত সাধাৰণতে দেখা দিয়া কেইটামান বাহকজনিত ৰোগৰ নাম আপুনি উল্লেখ কৰকচোন। আমাৰ অঞ্চলত আমি মেলেৰিয়া পাওঁ, ডেংগি পাওঁ আৰু জাপানীজ এনচেফেলাইটিছ। এতিয়া আমাৰ জাপানীজ এনচেফেলাইটিছৰ সংক্ৰমণ ছিজন চলি আছে, ট্ৰান্সমিশ্যন ছিজনটো পূৰা চলি আছে। ডেংগু, জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ কি বাৰু? ই সাধাৰণতে ক'ৰ পৰা বিয়পে? ডেংগি, মেলেৰিয়া আৰু জাপানীজ এনচেফেলাইটিছ। এই ৰোগসমূহ হৈছে বাহকজনিত ৰোগ আৰু ইয়াৰ বাহক হৈছে মহ। মেলেৰিয়াৰ ৰোগৰ বাহক হৈছে
এনোফিলিছ মস্কিটো, ফিমেল এনোফিলিছ মস্কিটো, জাপানীজ এনচেফেলাইটিছ ৰোগৰ বাহক হৈছে ফিমেল কিউলেক্স মস্কিটো, আৰু ডেংগি ৰোগৰ বাহক হৈছে ফিমেল এডিছ মস্কিটো। মহৰ কামোৰৰ পৰা এই ৰোগসমূহ বিয়পে। এই ডেংগি, জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগৰ প্ৰধান লক্ষণসমূহ বাৰু কেনেধৰণৰ হয় বাইদেউ? মেলেৰিয়া ৰোগৰ লক্ষণসমূহ হৈছে জ্বৰ উঠা, সেয়া জ্বৰ কঁপি কঁপি উঠিব পাৰে, আৰু অতিকে ঠাণ্ডা লাগে, পিছ মুহূৰ্ততে আকৌ গৰম লাগে, সদায় ভাগৰুৱা অনুভৱ কৰিব, মূৰ বিষাব, বমি ভাৱ হ'ব আৰু দুৰ্বলতা হ'ব। এয়া হৈছে মেলেৰিয়া ৰোগৰ লক্ষণ। আৰু ডেংগি ৰোগৰ লক্ষণ হৈছে অতিমাত্ৰা জ্বৰ, তীব্ৰ মূৰৰ বিষ আৰু গোটেই গাত মাছল পেইন, গাঁঠিৰ বিষ হ'ব, চকুৰ পিছফালে বিষাব, আৰু কেতিয়াবা আমি দেখা পাওঁ গাত ঘামুচিৰ নিচিনা সৰু সৰু কিছুমান ৰেচেছ। এয়া ডেংগু ৰোগৰ লক্ষণ। আৰু জাপানীজ এনচেফেলাইটিছ যিটো অকণমান ভয়াৱহ ৰোগ আমাৰ, সেই ৰোগৰ লক্ষণ হৈছে জ্বৰ, তীব্ৰ মূৰৰ বিষ, ডিঙিৰ পিছফালে বিষায় আৰু সংজ্ঞাহীনতা। তেওঁ প্ৰলাপ বকিবলৈ আৰম্ভ কৰে, পেৰালাইচিছ হৈ যাব পাৰে। আমি জানিব বিচাৰিম যে আমাৰ অঞ্চলসমূহত সাধাৰণতে যিবোৰ মেলেৰিয়া ৰোগ আমি দেখা পাওঁ, এই সকলোবিলাক মেলেৰিয়া ৰোগ বাৰু একেই নেকি? মেলেৰিয়া আমাৰ অঞ্চলত দুবিধ আছে। এবিধ হৈছে প্লাজমডিয়াম ভাইভেক্স, এবিধ হৈছে প্লাজমডিয়াম ফেলচিপেৰাম। চ' আমি বেছিভাগ ইয়াতে প্লাজমডিয়াম ভাইভেক্সটোৱেই পাই আছোঁ, ফেলচিপেৰাম খুব কম পাই আছোঁ। কোনবিধ বেছি ভয়াৱহ বাৰু? প্লাজমডিয়াম ফেলচিপেৰাম ভয়াৱহ। যদি আমি সঠিক সময়ত সোনকালে যদি চিকিৎসা প্ৰদান নকৰোঁ, ই চেৰিব্ৰেল মেলেৰিয়ালৈ ৰূপান্তৰিত হ'ব পাৰে, ফলত ৰোগীৰ মৃত্যুমুখতো পৰিব পাৰে। হয়, মেলেৰিয়া ৰোগৰ যিটো আমি কথা ইতিমধ্যে পাতি আছোঁ, এই ৰোগৰ প্ৰতিষেধক আৰু চিকিৎসাৰ বিষয়ে অলপ কওকচোন। এই ৰোগৰ প্ৰতিষেধক আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই, কিন্তু এতিয়া আমাৰ ইয়াৰ চিকিৎসা প্ৰদান আছে। আৰু মেলেৰিয়া ৰোগৰ চিনাক্তকৰণ প্ৰত্যেকগৰাকী আশাকৰ্মীৰ হাতত আমাৰ ৰেপিড ডায়েগনষ্টিক কিট বুলি এবিধ কিট আছে, সেই কিট প্ৰত্যেকগৰাকী আশাকৰ্মীৰ হাততে আমি দি দিছোঁ। প্ৰত্যেক SWৰ হাতত আছে, প্ৰত্যেকখন স্বাস্থ্যকেন্দ্ৰতেই এই কিটবিধ উপলব্ধ। যেতিয়া আমাৰ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ জ্বৰ হোৱা মানুহ পায়, তেওঁলোকৰ ৰক্ত পৰীক্ষা কৰে। সেই তেজ পৰীক্ষা 15 মিনিটৰ ভিতৰতে আমি গম পাব পাৰোঁ যে মানুহজন মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছে নে হোৱা নাই, তাতে প্লাজমডিয়াম ভাইভেক্সত হৈছে নে প্লাজমডিয়াম ফেলচিপেৰাম, সেয়া আমি গম পাব পাৰোঁ। আৰু প্ৰত্যেকখন স্বাস্থ্যকেন্দ্ৰত প্ৰত্যেকগৰাকী স্বাস্থ্যকৰ্মীৰ লগত মেলেৰিয়াৰ মেডিচিন উপলব্ধ। বিনামূলীয়াকৈ আমাৰ স্বাস্থ্যকৰ্মীসকলে ৰোগীজনৰ ঘৰলৈ গৈ চিকিৎসা প্ৰদান কৰে। আৰু এই ৰোগৰ প্ৰতিষেধক উপলব্ধনে বাৰু? প্ৰতিষেধক উপলব্ধ নহয় ভাৰতবৰ্ষত। আমাৰ সাধাৰণ ৰাইজে এই মেলেৰিয়া ৰোগৰ পৰা কেনেধৰণে সাৱধানতা অৱলম্বন কৰি বাচি থাকিব পাৰে? যিহেতু মেলেৰিয়া ৰোগ মই ক'লোঁ অলৰেডি যে এনোফিলিছ মহে কামুৰিলে হয়, মাইকী এনোফিলিছ মহে কামুৰিলে। চ' আমি মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা পাব হ'লে আমি নিজকে মহৰ কামোৰৰ পৰা বচাব লাগিব। আৰু মহে আমি জানো সদায় মানে পানীত বংশবৃদ্ধি কৰে। চ' আমাৰ ঘৰৰ চৌপাশে যিমান অলাগতিয়াল পানী আছে সেইবোৰ আমি নোহোৱা কৰিব লাগে, মাটিৰে আমি সেইবোৰ ঠাই পুতি পেলাব লাগে, অলাগতিয়াল আমাৰ গছ বন সেইবোৰ আমি কাটি পেলাব লাগে আমাৰ চাৰিওফালে। তাৰোপৰি পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে ঘৰৰ চাৰিওফাল, আঁঠুৱা লৈ শুব লাগে, সন্ধিয়া আমি ঘৰত ধূপ ধূনা জ্বলাব লাগে, আৰু জ্বৰ হোৱাৰ লগে লগে আমি স্বাস্থ্যকৰ্মীক খবৰ দিব লাগিব, স্বাস্থ্যকেন্দ্ৰলৈ আমি যাব লাগিব। এতিয়া বাইদেউ আমি আলোচনা কৰিম জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিষয়ে। জাপানীজ এনকেফেলাইটিছ ৰোগ কি বাৰু, ই ক'ৰ পৰা কেনেধৰণে বিয়পে? জাপানীজ এনকেফেলাইটিছ ৰোগ অকণমান ভয়াৱহ ৰোগ হয়। এই ৰোগবিধ কিউলেক্স মহে কামুৰিলে হয়, আৰু এই ৰোগ সৃষ্টিকাৰী কাৰকটো হৈছে এবিধ ভাইৰাছ, যাক আমি আৰ্ব ভাইৰাছ বুলি কওঁ। সেই ভাইৰাছবিধ থাকে পৰিভ্ৰমী চৰাই, বগলী, কণামুচৰি আদিৰ গাত। সেই চৰাইবোৰক যদি মহে কামুৰি পেলাই আহি মানুহক কামুৰে, তেনেহ'লে মানুহৰ গালে সেই ভাইৰাছবিধ সোমাই আহে। ইয়াৰ সংক্ৰমণ চাইকেল আৰু এটা হ'ল, যদি সেই পৰিভ্ৰমী চৰাই বা আমাৰ বগলী কণামুচৰিক মহে কামুৰি পেলাই সেই মহে যদি আমাৰ গাহৰিক কামুৰে, আৰু গাহৰিৰ পৰা আকৌ মহৰ দ্বাৰা যদি মানুহৰ গালে এই ৰোগবিধ বিয়পিব পাৰে। তো সেয়ে আমি মানে সজাগতা হিচাপে কওঁ, এই ৰোগৰ সজাগতা হিচাপে, যে যিসকলে আমাৰ ৰাইজে গাহৰি পালন কৰি আছে তেওঁলোকে ঘৰৰ পৰা প্ৰায় 500 মিটাৰমান দূৰত গাহৰিৰ ফাৰ্মখন ৰাখিব লাগে। আৰু এই ট্ৰান্সমিশ্যন চাইকেল ছিজনটো ধৰক আপোনাৰ মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে গাহৰিখিনিক তেওঁলোকে আঁঠুৱা দি পেলাই ৰাখিব লাগে ঘৰৰ দূৰত। আৰু এই ৰোগৰ লক্ষণ হৈছে অতিমাত্ৰা জ্বৰ হয়,
তীব্ৰ মূৰৰ বিষ হয়, ডিঙিৰ পিছফালে বিষ হয় আৰু ৰোগীজনে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে, পেৰালাইচিছ, তাৰপিছত তেওঁৰ কনভালশ্যন, চিজাৰ, মানে মৃগী বেমাৰৰ নিচিনাকৈ গাত কঁপনি উঠিব পাৰে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাৰু প্ৰতিষেধক উপলব্ধ হয় নেকি? প্ৰতিষেধক উপলব্ধ। এইটো ৰুটিন ইমিউনাইজেশ্যনত প্ৰতিষেধক উপলব্ধ সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 9 মাহত 2টা ড'জ ল'ব লাগে। প্ৰথমটো হৈছে 9 মাহত আৰু পিছৰটো 18 মাহত ল'ব পাৰে, মানে 2 বছৰৰ ভিতৰত লৈ ল'ব পাৰে, 18 পৰা 24 মাহৰ ভিতৰত ল'ব পাৰে। আৰু ডাঙৰ মানুহৰ ক্ষেত্ৰত আমাৰ কেম্পেইন হৈছিল ইয়াতে 2015ত হৈছিলে এবাৰ। চ' ইমান এটা সঁহাৰি পোৱা নাছিলে সেই কেম্পেইনটোৱে, তো সেইকাৰণে আমাৰ কভাৰেজৰ ৰেটটো অকণমান কম আছিলে। এতিয়া হয়তো আকৌ গভমেণ্ট অফ ইণ্ডিয়াই আকৌ আমাৰ কেম্পেইন দিলে যাতে আমাৰ ৰাইজে এই ভেকচিনেশ্যন বিধ লয়, মই তাৰ বাবে আহ্বান জনাইছোঁ। আৰু এই আমি যি মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগুৰ বিষয়ে আমি আলোচনা কৰিছোঁ, এই ৰোগসমূহ যেতিয়া মানুহৰ শৰীৰত দেখা দিয়ে তেতিয়া আমি ইয়াৰ পৰীক্ষা আমি ক'ত কৰাব পাৰোঁ? মেলেৰিয়াটো ৰোগীৰ ঘৰতেই পৰীক্ষা হৈ যাব। ৰেপিড ডায়েগনষ্টিক কিট সকলোৰ হাততে উপলব্ধ, স্বাস্থ্যকৰ্মীৰ হাতত। 15 মিনিটত তেওঁলোকে পাই যাব মেলেৰিয়া হৈছে নে হোৱা নাই। তাৰোপৰিও মেলেৰিয়া পৰীক্ষাৰ কাৰণে তেজৰ নমুনা আমি শ্লাইডতো লয়, যিটো লেবৰেটৰীত পৰীক্ষা কৰা হয়, সেইটো 12 ঘণ্টাৰ ভিতৰতে মেলেৰিয়া হৈছে নে হোৱা নাই গম পাই যাব পাৰি। আৰু জাপানীজ এনচেফেলাইটিছৰ ক্ষেত্ৰত চেৰিব্ৰ'স্পাইনেল ফ্লুইড সেইটো টেষ্ট কৰা হয়, সেইটো ৰাজহাড়ৰ মাজৰ পৰা চেৰিব্ৰ'স্পাইনেল ফ্লুইডটো ওলোৱা হয় আৰু সেয়া চেম্পল পঠিয়াব লাগে আমাৰ ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী, যিটো ভোগেশ্বৰী ফুকননী চিভিল হস্পিটেলত অৱস্থিত। তাতে যোৱাৰ পিছত এলাইজা মেচিনত সেই টেষ্টটো কৰা হয়। তাৰ পৰা আমি গম পাওঁ যে ৰোগীজনৰ জাপানীজ এনচেফেলাইটিছ হৈছে নে হোৱা নাই। তেনেকৈ ডেংগিৰ ক্ষেত্ৰতো ডেংগিৰ ক্ষেত্ৰত চেৰাম কালেকশ্যন কৰি পেলাই সেই চেৰামবিধ আমি ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী তালৈ পঠিয়াব লাগে। আমাৰ সংক্ৰামক আৰু বাহকজনিত ৰোগসমূহৰ প্ৰতিকাৰ আৰু চিকিৎসাৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকলে কেনে ভূমিকা পালন কৰিব লাগে বাৰু? বিশেষকৈ চাওক, এই ৰোগী প্ৰতিকাৰৰ ক্ষেত্ৰত মানে ৰোগটো নোহোৱাৰ আগতে আমি ব্যৱস্থা ল'ব লাগিব। সেই ক্ষেত্ৰত আমাৰ ভেক্টৰবৰ্ন ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম আমি গাঁৱে ভূঞে এৱেৰনেছ সজাগতা সভাসমূহ কৰি আছোঁ। আমি জানুৱাৰী মাহৰ পৰাই এখন একশ্যন প্লেন বনাই পেলাই সজাগতা সভাসমূহ আমি অৰ্গেনাইজ কৰি আছোঁ। তাৰোপৰিও ধৰক আঁঠুৱা ঔষধীকৰণ হয়, যিটো সেই আঁঠুৱা ইউজ কৰিলে মহে মানুহক নেকামুৰে। আৰু এবিধ আমাৰ স্প্ৰে আছে, যিটো আমি আমাৰ ষ্টেগনেণ্ট ৱাটাৰ বা ড্ৰেইনবিলাকত আমি স্প্ৰে কৰি আছোঁ। সেইটো হৈছে বেচিলাছ থিউৰিনজিয়েনচিছ বুলি বেক্টেৰিয়া, আমি সেয়া স্প্ৰে কৰি আছোঁ। তাৰোপৰিও যদি আমাৰ এনেকুৱা আছে খুব আমাৰ মানে এণ্ডেমিক এৰিয়া জাপানীজ এনচেফেলাইটিছৰ কাৰণে, আমি আগতীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰি আছোঁ, বা এনে ৰোগ ধৰা পৰিলে আমি সেইখন ঠাইত ফগিং কৰি আছোঁ। হয় বাইদেউ, আমি আগতে দেখা পাইছিলোঁ যে DDT বা এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী আমাৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছিল, ফগিঙো হৈছিলে। এই প্ৰগ্ৰেমবোৰ কেনেধৰণে কেতিয়া মানে অনুষ্ঠিত কৰা হয়? হয়, ফগিং আমাৰ চলি আছে। নগাঁও টাউনত আমাৰ মিউনিচিপালিটি এৰিয়া চলিছে, ৰহা, কামপুৰ, কলিয়াবৰ আদি সকলোতে আমাৰ ফগিং চলি আছে। আৰু DDT স্প্ৰে কথাটো যে ক'লে, DDT মানে এতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্ট DDTৰ কাৰণে এলিজিবল নহয়। DDT হ'বলৈ হ'লে আমাৰ এনুৱেল পেৰাচাইটিক ইনচিডেঞ্চ হ'ব লাগে 2, কিন্তু এতিয়া আমাৰ এনুৱেল পেৰাচাইটিক ইনচিডেঞ্চ হৈ আছে 0.001। মেলেৰিয়া কমি আহিছে, আৰু যিখিনি মেলেৰিয়া আমি পাই আছোঁ সেইখিনি আমাৰ ইণ্ডিজিনিয়াছ মেলেৰিয়া নহয়, ইম্পৰ্টেড মেলেৰিয়া। আমাৰ ইয়াৰে কোনোবা লোক ধৰক বাহিৰত কাম কৰিব গৈছে, বহিৰাজ্যলৈ কাম কৰিব গৈছে, তেওঁ ঘৰলৈ ঘূৰি আহিল, তেওঁৰ জ্বৰ হ'ল, তেওঁৰ গাত মেলেৰিয়া ধৰা পৰিছে। চ' আমাৰ ইণ্ডিজিনিয়াছ কেছসমূহ কমি গৈছে, সেইকাৰণে DDT স্প্ৰে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত হোৱা নাই। হয়, আৰু আমি কেতিয়াবা দেখিবলৈ পাওঁ যে অংগনবাড়ী কৰ্মীসকলকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন কৰ্মীয়ে আঁঠুৱা বা এনেকুৱা ধৰণৰ কিছু ঔষধীকৰণ কৰে। কাৰণ এই আঁঠুৱাত যিটো আমি মেডিচিন দিওঁ, ডেল্টামেট্ৰিন বুলি কয়, ডেল্টামেট্ৰিনৰ গুণাগুণ 6 মাহলৈকে থাকে। চ' যাতে আমাৰ ট্ৰান্সমিশ্যন চাইকেলটো ছিজনটো পূৰা কভাৰ হয়, আমি এপ্ৰিলৰ পৰা বিভিন্ন গাঁৱে ভূঞে আমি প্লেন বনাই পেলাই আঁঠুৱা ঔষধীকৰণ কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ আৰু চলি আছে। নগাঁৱৰ চুকে কোণে বিভিন্ন ঠাইত আমাৰ আঁঠুৱা ঔষধীকৰণ চলি আছে। হয়, জাপানীজ এনকেফেলাইটিছ বা ডেংগি বা আপোনাৰ মেলেৰিয়া যি ৰোগ আছে, এই ৰোগসমূহৰ যি চিকিৎসা পদ্ধতি আছে, এইবোৰ আমাৰ শিশু আৰু গৰ্ভৱতী যিসকল মহিলা আছে তেওঁলোকেও এইবিলাক সহজভাৱে গ্ৰহণ কৰিব পাৰেনে বাৰু? হয়, পাৰে। শিশুৰ ক্ষেত্ৰতো আমাৰ এইবাৰ 4মহীয়া শিশু এটাৰ জাপানীজ এনচেফেলাইটিছ হৈছিলে, শিশু সুস্থ হৈ পেলাই ঘৰলৈ ঘূৰি গৈছে। কিছুমান মেলেৰিয়াৰ ক্ষেত্ৰত অকণমান ইয়াতে মেলেৰিয়াৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে। কিছুমান মেডিচিন আমি শিশুক আৰু গৰ্ভৱতী মহিলাক দিব নোৱাৰোঁ, যেনে প্ৰিমাকুইন বুলি মেডিচিন আছে, যিটো আমি এবছৰৰ তলৰ শিশুক প্ৰদান কৰিব নোৱাৰি আৰু গৰ্ভৱতী মহিলাক প্ৰদান কৰিব নোৱাৰি। বাকী গোটেইখিনি একেই, তেনেকুৱা একো ধৰক ইয়াতে ডিফাৰেঞ্চ নাই। আৰু জেইৰ ক্ষেত্ৰত
যিহেতু আমাৰ ইয়াতে এতিয়া ধৰক প্ৰাদুৰ্ভাৱ চলি আছে আমাৰ নগাঁও জিলাত, তো বিভিন্ন ঠাইত আমি দেখা পাওঁ যে জাপানীজ এনচেফেলাইটিছৰ লক্ষণসমূহ এনেকুৱা ৰোগীৰ হয় যে ৰোগীজন ধৰক ৰাতিপুৱা ভাগত ঠিকে আছে, কোনো তেওঁৰ বেমাৰ নাই, একো নাই, তেনেকুৱা ৰোগী ঘপককৈ মূৰ বিষাব, তেওঁলোকে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে আৰু বেহুচ হৈ যায়, অচেতন হৈ যায়, অকণমান এবনৰ্মেল বিহেভিয়াৰ আৰম্ভ কৰে। চ' সেই ক্ষেত্ৰত আমাৰ মানুহখিনি অকণমান ভয় খাই যায়, তেওঁ ৰোগীজনক ক'লে নিব, কি কৰিব, অকণমান তেওঁলোকে হতভম্ব হৈ যায়। চ' এইখিনি সময়ত মানুহে ভয় খাব নালাগে। তেওঁলোকে যেতিয়াই এনেকুৱা ৰোগীৰ লক্ষণ দেখা পোৱা যায়, তেওঁলোকে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাব লাগে বা ওচৰৰ যিকোনো এখন আমাৰ হস্পিটেল, গভমেণ্ট হস্পিটেল বা আমাৰ বি পি চিভিল, নগাঁও মেডিকেল কলেজ, তাতে তেওঁলোকে ৰোগীক তৎক্ষণাত লৈ আহিব লাগে। ঘৰত তেওঁলোকে ধৰক ওজা বেজ আদি কিছুমান মানে আমি প্ৰথা দেখা পাওঁ। চ' সেইবোৰ যাতে নকৰে, সেইটো মোৰ আমাৰ ৰাইজলৈ আহ্বান। এইখিনি নকৰি ৰোগীজনক যদি আমি অতি সোনকালে চিকিৎসা প্ৰদান কৰিব পাৰোঁ, আমাৰ ৰোগীজন কিন্তু আকৌ আগৰ অৱস্থালৈ ঘূৰি যোৱাৰ সম্ভাৱনা প্ৰকট। ডেংগী ৰোগৰ বিষয়ে অলপ কওকচোন, আৰু ডেংগী ৰোগৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ বিষয়ে অলপ আমি জানিব বিচাৰিম। ডেংগী ৰোগটো ইতিমধ্যে কৈছোঁ মই, ফিমেল এডিছ এজিপ্টি মহৰ দ্বাৰা বিয়পে। আৰু ক'ব গ'লে মানে এনেকুৱা হয় যে আমি নিজে মহটো পুহি আছোঁ আমাৰ ঘৰত, কাৰণ সেই মহবিধ হৈছে কণ্টেইনাৰ ব্ৰিডাৰ। যেতিয়া আমাৰ ঘৰৰ চাৰিওফালে আমি দেখা পাওঁ, সচৰাচৰ আমি দেখা পাওঁ দৈৰ পাতিল, নাৰিকলৰ কুৰুকা, প্লাষ্টিকৰ বাতি, কাপ, সেইবিলাক আমাৰ ঘৰৰ চাৰিওফালে পৰি থাকে বা ৰাস্তাটো পৰি থাকে। আৰু আমাৰ ঘৰৰ ভিতৰত ফ্ৰিজৰ পিছফালে এখন ট্ৰে আছে, কুলাৰ যিসকলে ইউজ কৰে, কুলাৰত পানী দিয়া হয়। তাৰপিছত আমি ঘৰত সজাবলৈ আমি কেঁচা ফুল সজাওঁ, আমি ফ্লাৱাৰ বেছত পানী ৰাখোঁ, ফুলৰ টাব আমাৰ সকলোৰে ঘৰত থাকে। চ' আমি জেনেৰেলি ইগন'ৰ কৰোঁ এইবোৰ, যাতে অকণ অকণ পানী থাকে সেইবোৰ চব ঠাইত। আৰু ফুলৰ টাববিলাকত বৰষুণ দিয়াৰ লগে লগে অকণ পানী জমা হয়। সেই পানীখিনি যদি বহুত দিনলৈকে থাকি যায়, ধৰক এসপ্তাহ 10 দিনলৈকে পানীখিনি থাকি যায়, তেতিয়া সেই পানীত কিন্তু এডিছ এজিপ্টি মহবিধে আহি পেলাই বংশবৃদ্ধি কৰে আৰু তাৰ পৰাই ডেংগু ৰোগটো বিয়পি যাব পাৰে। চ' ডেংগী ৰোগটো কণ্ট্ৰল কৰা আমাৰ কাৰণে অকণমান সহজ, কাৰণ মহবিধ আমাৰ ঘৰৰ ওচৰে পাজৰে থাকে। চ' যদি প্ৰত্যেকগৰাকী ব্যক্তি এই ক্ষেত্ৰত সচেতন হয় যে ঘৰৰ ভিতৰত তেওঁলোকে যিমান পানী তেওঁলোকে ষ্ট'ৰ কৰিছে, সেই পানীখিনি ঢাকন দি থ'ব লাগিব। আৰু যদি ঘৰত তেওঁলোকে ফুল সজাবলৈ পানী ব্যৱহাৰ কৰিছে, সপ্তাহত এদিনকৈ তেওঁলোকে পানীখিনি সলাব লাগিব। ফ্ৰিজৰ পিছফালৰ যিখন ট্ৰে আছে, সেই ট্ৰেখন সপ্তাহত এদিনকৈ তেওঁলোকে মুচিব লাগিব, শুকান কৰিব লাগিব। আমাৰ অভাৰহেড টেংক আছে, চিমেণ্টৰ টেংকত আমি পানী জমাওঁ, সেইবোৰ সপ্তাহত এদিনকৈ খালী কৰি শুকুৱাই পেলাই আকৌ তেওঁলোকে পানী ভৰ্তি কৰিব পাৰে। তাৰোপৰি ঘৰৰ চাৰিওফালে মই ইতিমধ্যে ক'লোঁ যে আমি এইটো দেখাই পাওঁ যে পিছফালে ভাঙা বাল্টি এটা আছে, পিছফালে পেলাই থৈ দিলে, দৈৰ পাতিল পিছফালে পৰি আছে, নাৰিকলৰ কুৰুকা পৰি আছে, এইবোৰ চিধা হৈ পেলাই পৰি থাকে। তাতে বৰষুণৰ পানী আহি পেলাই জমা হয়, আৰু সেই বৰষুণৰ পানী হৈছে একদম পটেঞ্চিয়েল ব্ৰিডিং চ'ৰ্চ এডিছ এজিপ্টি মহৰ কাৰণে। চ' সেইবোৰ বস্তু যদি তেওঁলোকে বাহিৰত ৰাখিবও লাগে, তেওঁলোকে উবুৰিয়াই থ'ব পাৰে। দৈৰ পাতিল আনইউজড পৰি আছে, আমাৰ একো দৰকাৰো নাই, সেইটো উবুৰিয়াই থওক। বা তেনেকৈ ভঙা বাল্টি এটা আছে, সেইটো ওলোটাকৈ থওক। তাৰপিছত নাৰিকলৰ কুৰুকা ওলোটাকৈ থ'ব লাগে। চ' যিবিলাক বস্তু আমাৰ অলাগতিয়াল বস্তু, য'ত পানী জমা হ'ব পাৰে বাহিৰত থ'লে, তেনেকুৱা বস্তুবোৰ আমি ওলোটাকৈ থ'ব লাগে, যাতে বৰষুণৰ পানী জমা নহয়। এইখিনি কাম যদি আমি কৰোঁ, তেনেহ'লে আমাৰ ডেংগী কণ্ট্ৰল হ'ব বা ডেংগী আমাৰ নহ'বই। ইয়াৰ উপৰিও আমাৰ স্বাস্থ্যকৰ্মীসকলে কিন্তু মানুহৰ ঘৰে ঘৰে যায়, গৈ পেলাই আমাৰ এটা এক্টিভিটি আছে চ'ৰ্চ ৰিডাকশ্যন। মানে আমাৰ ডেংগীৰ যিমান পটেঞ্চিয়েল ব্ৰিডিং চ'ৰ্চ আছে, সেই চ'ৰ্চসমূহ আমাৰ স্বাস্থ্যকৰ্মীয়ে গৈ পেলাই ধ্বংস কৰি থৈ আহে। ধৰক বাল্টিত পানী জমা হৈ আছে, গৃহস্থক মাতি আনি পেলাই তেওঁৰ সন্মুখতে বাকেটটো ওলোটাকৈ থ'ব। দৈৰ পাতিলটো পৰি আছে, কুৰুকা পৰি আছে, সেইবোৰ ওলোটাকৈ থ'ব। ঘৰৰ ভিতৰত পানী জমা কৰিলে যে ঢাকি ৰাখিব লাগে, সেইখিনি পৰামৰ্শ আমাৰ স্বাস্থ্যকৰ্মীয়ে দি আহে। এই বাহকজনিত ৰোগসমূহৰ ক্ষেত্ৰত আমাৰ আশাকৰ্মীসকলে ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থাখিনি কি বাৰু বাইদেউ? হয়, আমাৰ আশাকৰ্মীসকল অতি গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত। কাৰণ এখন গাঁৱত যেতিয়া কোনোবা এজন মানুহৰ কিবা ৰোগ হয়, বাহকজনিত ৰোগেই হওক বা যি ৰোগ হয়, প্ৰথম খবৰটো কিন্তু আমাৰ আশাকৰ্মীয়ে পায়। আৰু এই ক্ষেত্ৰত মই আমাৰ ৰাইজলৈও আহ্বান জনাব খুজিছোঁ যে যদি আপোনালোকে এনেকুৱা ৰোগৰ লক্ষণ দেখা পায় ঘৰৰ ওচৰত বা আপোনালোকৰ ঘৰৰে কাৰোবাৰ যে জ্বৰ হৈছে, মূৰ বিষাইছে, প্ৰলাপ বকিছে বা খুব বেছি গাৰ বিষ হৈছে বা যিকোনো ক্ষেত্ৰত, অকল জ্বৰ বুলি নহয়, আপোনালোকে প্ৰথম খবৰটো আশাকৰ্মীগৰাকীক দিয়ক। কাৰণ আশাকৰ্মীগৰাকীয়ে সেই ক্ষেত্ৰত বিশেষ তেওঁলোকে ধৰক সহায় ল'ব পাৰিব, তেওঁলোকে সহায় কৰিব পাৰিব মানুহক যে ক'ত নিব তেওঁলোকে। যদি এজন মানুহৰ জ্বৰ হৈছে আজি, সেই মানুহজন ক'ত যাব লাগিব, সেইখিনি কিন্তু আশাকৰ্মীগৰাকীয়ে তেওঁলোকক সুন্দৰ পদক্ষেপ ল'ব পাৰিব এইটো ক্ষেত্ৰত। চ' সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে যিকোনো ক্ষেত্ৰত, জ্বৰৰ ক্ষেত্ৰত হওক,
বা বাকী সংক্ৰমণ যিমান সংক্ৰামক ৰোগ আছে সকলো ৰোগৰ প্ৰথম খবৰটো আপোনালোকে আশাকৰ্মীগৰাকীক দিয়ক। হয় বাইদেউ, মেলেৰিয়া সাধাৰণতে কোন শ্ৰেণীৰ মানুহৰ সততে হোৱা দেখিবলৈ পোৱা যায়? হয়, আজিকালি আমাৰ মেলেৰিয়া চাওক ইণ্ডিজিনিয়াছ কেছবোৰ কমি গৈছে। যদি আমি আজিৰ পৰা প্ৰায় 15 বছৰমান আগলৈ যাওঁ, আমাৰ নগাঁও ডিষ্ট্ৰিক্টত মেলেৰিয়া প্ৰায় এবছৰত 1000মান মেলেৰিয়া ৰোগী চিনাক্ত হৈছিলে, কিন্তু আজিকালি সেই সংখ্যাটো কমি আহিছে। এতিয়া আমাৰ 20জন 25জন ৰোগীৰ ক্ষেত্ৰতে আমি মেলেৰিয়া পৰজীৱীটো চিনাক্ত কৰোঁ। চ' আজিকালি আমাৰ মেলেৰিয়া হয় এনেকুৱা ৰোগীৰ ক্ষেত্ৰত যিসকলে ধৰক আমাৰ ইয়াৰে হয়, কিন্তু তেওঁলোকে বাহিৰত গৈছে, বহিৰাজ্যত কৰ্মসূত্ৰে, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, ছত্তীশগড়, চেন্নাই, তো এনে গুজৰাট আদিবোৰ ৰাজ্যত তেওঁলোকে কাম কৰিব যায়, কনষ্ট্ৰাকশ্যন কোম্পানীত যায়, কিছুমানে ৰেষ্টুৰেণ্টত কাম কৰে, বা কিছুমান পঢ়িবও যায়, কলকাতা মুম্বাই পঢ়িবও গৈ আছে। চ' তেনেকুৱা যেতিয়া লোক আমাৰ ইয়ালৈ ঘূৰি আহে, বা কিছুমানে জ্বৰ লৈও ঘূৰি আহে, কিছুমানে ইয়াতে অহাৰ 4-5 দিন পিছত জ্বৰ হয়। চ' তেনেকুৱা ৰোগীক লগে লগে আমাৰ আশাকৰ্মীয়ে গৈ পেলাই টেষ্ট কৰে, আৰু যদি পজিটিভ পায় লগে লগে আমি চিকিৎসা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত মানে কি হয়, মই ধৰক আমাৰ ৰাইজক ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ ঘৰৰ বা আপোনালোকৰ ওচৰে পাঁজৰে কোনোবা এনেকুৱা মানুহ আছে যিসকলে বহিৰাজ্যত কাম কৰিব গৈছে আৰু ঘৰলৈ ঘূৰি আহিছে আৰু তেওঁৰ জ্বৰো হৈছে, আপোনালোকে যাতে আশাকৰ্মীক এই খবৰটো অতি সোনকালে দিয়ে। কাৰণ মেলেৰিয়া ৰোগীক আমি যিমান সোনকালে ধৰা পেলাব পাৰিম, চিকিৎসা প্ৰদান কৰিব পাৰিম, আমাৰ ইয়াতে লোকেল ট্ৰেন্সমিশ্যন হোৱাৰ ৰিস্কটো কমি যাব। যদি এনেকুৱা ৰোগী 10-15 দিনলৈ থাকি যায় ইয়াতে, চিনাক্তকৰণ নহয়, তেনেহ'লে কিন্তু আমাৰ লোকেল ট্ৰেন্সমিশ্যন হৈ যাব। চ' আমি এই ক্ষেত্ৰত বহুতখিনি সতৰ্কতা অৱলম্বন কৰিছোঁ। সকলো আশাকৰ্মীসকলক আমি এখন ৰেজিষ্টাৰ বনাব দিছোঁ যে তেওঁলোকৰ গাঁৱৰ কোন কোন লোক বহিৰাজ্যত কৰ্মৰত, আৰু সেইসকল লোক কেতিয়া আহি পাইছে, সেইসকলৰ ফোন নাম্বাৰ সকলো ৰেজিষ্টাৰত লিপিবদ্ধ হৈ আছে। চ' তেনেকুৱা ৰোগী ঘৰলৈ অহাৰ লগে লগে আমাৰ আশাকৰ্মী নিজে যায়, গৈ পেলাই তেওঁৰ জ্বৰ হ'লে RD কিট বা শ্লাইড গ্ৰহণ কৰি পেলাই পৰীক্ষা কৰে। বাহকজনিত ৰোগৰ ক্ষেত্ৰত বিশেষকৈ যি ভয়াৱহ জাপানীজ এনকেফেলাইটিছ বা ডেংগি বা মেলেৰিয়া ৰোগৰ পৰা আমাৰ শিশুসকলক কেনেকৈ বচাই ৰাখিব পৰা যায়? হয়, মেলেৰিয়া ৰোগ বা জাপানীজ এনকেফেলাইটিছ, ডেংগু সকলোবিধ মহৰ পৰা হয়। চ' প্ৰথম আমাৰ ইয়াৰ সতৰ্কতাৰ উপায় হ'ব যে আমি যেতিয়া শিশুসকল দিনত শুৱে বা ৰাতি শুৱে, আমি সদায় তেওঁলোকক আঁঠুৱাৰ তলত শুৱাব লাগে। তাৰ উপৰিও যদি শিশুসকল ঘৰৰ বাহিৰত আবেলি খেলিব যায়, ধৰক বা ঘৰৰ বাহিৰত আবেলি ওলাই গৈছে, তেওঁলোকে সদায় সম্পূৰ্ণ গা ঢকা বস্ত্ৰ পৰিধান কৰিব লাগে, ফুল স্লিভ সদায় কাপোৰ পিন্ধিব লাগে, আৰু অনাবৃত অংশত আমি এবিধ মস্কিটো ৰিপেলেণ্ট ক্ৰীম পোৱা যায়, আমি সেয়া লগাই দিব পাৰোঁ। তাৰোপৰি ৰোগীৰ জ্বৰ হোৱাৰ লগে লগে, সৰু শিশুৰ ক্ষেত্ৰত কৈছোঁ, জ্বৰ হোৱাৰ লগে লগে আমি এনেই জ্বৰ হৈছে বা এই ভাবিব নালাগে, এইটো লগে লগে তেওঁলোকক এজন চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে। তাৰোপৰি আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ খেতিয়কসকলৰ বিষয়ে। আমাৰ ইয়াত যিমান জাপানীজ এনকেফেলাইটিছ হৈ আছে, চ' আমাৰ সকলোখিনি আমি প্ৰত্যক্ষভাৱে ধৰক খেতিপথাৰৰ লগত সম্পৰ্ক পাই আছোঁ। যিমান ৰোগীৰ হৈছে, খেতিপথাৰত বগলী আহে বুলি মই আগতে কৈছোঁ আপোনালোকক, বগলী, পৰিভ্ৰমী চৰাই, কণামুচৰি আদিবোৰ আমি খেতিপথাৰত পাওঁ, আৰু সেই চৰাইবিলাকেই হৈছে জাপানীজ এনকেফেলাইটিছৰ ভাইৰাছৰ চ'ৰ্চ। আৰু আমাৰ খেতিয়কজনে তেনেকৈ ধৰক খালী গাৰে কাম কৰি থাকে, কম কাপোৰ পিন্ধি পেলাই তেওঁলোকে খেতিত কাম কৰি থকা দেখা পাওঁ। চ' এই ক্ষেত্ৰত খেতিয়কসকল অকণমান সাৱধান হ'ব লাগে। তেওঁলোকে যাতে খেতিত কাম কৰোঁতে যদি পাৰে তেওঁলোকে ফুল স্লিভ কাপোৰ পিন্ধিব লাগিব, দীঘল হাতৰ চোলা, দীঘল পেণ্ট পৰিধান কৰিব লাগিব, যাতে তেওঁলোকৰ অনাবৃত অংশত আহি পেলাই মহে কামুৰিব নোৱাৰে। চ' কাপোৰেৰে আবৃত হ'লে মহে কামুৰিব নোৱাৰে। চ' সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ বাচি যায় এনে ৰোগৰ সংক্ৰমণৰ পৰা। জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত গাহৰিৰ ভূমিকা কেনেকুৱা ধৰণৰ বাৰু? হয়, জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত গাহৰিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গাহৰিক আমি এম্প্লিফাইং হোষ্ট বুলি কওঁ। যেতিয়া ভাইৰাছবিধ মহৰ গালে আহিলে, বগলী, কণামুচৰি চৰাইৰ গাৰ পৰা মহৰ গালে আহিব, সেই মহে যদি গাহৰিক কামুৰে, মানে কি হয়, আমাৰ এই কিউলেক্স মহবিধ, সেইবিধ মহে কিন্তু মানুহতকৈ ধৰক জীৱ জন্তুৰ তেজহে গ্ৰহণ কৰি ভাল পায়। চ' সিহঁতৰ পচন্দটো হ'ব গাহৰি বা আমাৰ গৰু ছাগলী, তেনেকৈ জীৱ জন্তুবোৰ। চ' যদি গাহৰি কামুৰে তেনেহ'লে গাহৰি গালে সেই ভাইৰাছবিধ সোমাব, কিন্তু গাহৰিৰ গাত বা গৰু ছাগলী আদিৰ গাত সেই ৰোগৰ লক্ষণবোৰ প্ৰকাশ নাপায়। আৰু গাহৰিৰ গাত কি হয়, এই ভাইৰাছৰ সংখ্যাটো বাঢ়ি যায়। সেইকাৰণে আমি ইয়াক নেচাৰেল এম্প্লিফাইং হোষ্ট বুলি কওঁ। কম সংখ্যক ভাইৰাছ বহুত বেছি ভাইৰাছৰে পৰিণত হৈ যায়, ৰিপ্ৰডাকশ্যন হৈ পেলাই, আৰু সেই গাহৰিৰ গাৰ পৰা মানুহৰ গালে আহিব, আকৌ মস্কিটো মহৰ থ্ৰুৱেদি আহিব। চ' সেইকাৰণে কোৱা হয় যে গাহৰিৰ গঁৰালটো 500 মিটাৰ দূৰত ৰাখিব লাগে, প্ৰপাৰলি আমি নেটিং কৰি ৰাখিব লাগে। আৰু এইখিনি সময়ত কি হয়, আমি দেখা পাওঁ যে এই ট্ৰান্সমিশ্যন ছিজনটোত যেতিয়া মহৰ উপদ্ৰৱ খুব বৃদ্ধি পায়, তেতিয়া আমাৰ ৰাইজে কি কৰে,
ধৰক গৰুৰ গোহালি তেওঁলোকে আঁঠুৱা দি ৰাখে চ' এইখিনি আমাৰ ট্ৰেন্সমিশ্যন চাইকেলত তেওঁলোকে গাহৰিৰ গঁৰালটোকহে আঁঠুৱা দি ৰাখিব লাগে আৰু গৰুৰ গোহালিক আঁঠুৱা দিব নালাগে কিয়নো সেই মহবিধে গৰুকে আহি পেলাই প্ৰথমতে কামুৰিব কাৰণ সিহঁতে জীৱ জন্তুৰ তেজহে ভাল পায় যদি গৰু ছাগলী বা তেনেকৈ জীৱ জন্তু নাপায় তেনেহ'লেহে আহি মানুহক কামুৰে চ' এই ক্ষেত্ৰত আমি কওঁ যে জাপানীজ এনকেফেলাইটিছৰ ট্ৰান্সমিশ্যনত মানুহ হৈছে এক্সিডেণ্টেল হোষ্ট জীৱ জন্তুক নাপাই পেলাইহে মানুহক কামুৰে চ' এইখিনি সতৰ্কতা আমি অৱলম্বন কৰিব লাগিব যে গাহৰিৰ গঁৰালটোক আমি নেটেৰে আবৃত কৰিব লাগিব আৰু গৰু ম'হৰ গোহালি আমি অনাবৃত মানে কোনো নেট ছেট দিব নালাগিব হয় বাইদেউ আজি আপুনি সংক্ৰামক আৰু বাহকজনিত ৰোগ সন্দৰ্ভত যথেষ্ট পৰামৰ্শ আগবঢ়ালে সচেতনতা পৰিষ্কাৰ পৰিৱেশ বাহকৰ নিয়ন্ত্ৰণ প্ৰতিষেধক তথা ৰোগৰ সময়ত সঠিক চিকিৎসা গ্ৰহণৰ জৰিয়তে আমি এই ৰোগসমূহৰ পৰা বাচি থাকিব পাৰিম আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনালোকলৈ মোক ইয়ালৈ আমন্ত্ৰিত কৰাৰ বাবে আৰু মই ৰাইজক আহ্বান জনাইছোঁ যাতে তেওঁলোকে জ্বৰ হ'লে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যায় আমাৰ ইতিমধ্যে অনুষ্ঠান সামৰিবৰ সময় হ'ল বাইদেউক এটি নতুন অনুষ্ঠানৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই হাদিউজ্জামানে অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ ইমান পৰে বাহকজনিত ৰোগৰ প্ৰসংগত হোৱা কথোপকথনটি শুনিলে ইয়াত ভাগ ল'লে বাহকজনিত ৰোগৰ নগাঁও জিলাৰ পৰামৰ্শদাতা শ্বাহনাজ বেগমে তেখেতৰ সৈতে কথা পাতিলে